নমস্কাৰ, মই সমুজুল কুমাৰ নেওগ। আজি আলোচনা কৰিম ইংলিছ গ্ৰামাৰৰ টেন্সৰ বিষয়ে। 1 নম্বৰ, টেন্স। ব্যাকৰণৰ ক্ৰিয়া এটাই কাৰ্য সম্পাদনা কৰাৰ কালছোৱাই হ'ল কাল বা টেন্স। 2 নম্বৰ, টেন্সৰ প্ৰকাৰ। এ, প্ৰেজেণ্ট টেন্স, বৰ্তমান কাল। বি, পাষ্ট টেন্স, অতীত কাল। চি, ফিউচাৰ টেন্স, ভৱিষ্যত কাল। 3 নম্বৰ, এ, প্ৰেজেণ্ট টেন্স। যিবোৰ কাৰ্য বা কাম বৰ্তমান সময়ত হোৱা বুজায় তেতিয়া তাক প্ৰেজেণ্ট টেন্স বোলে। যেনে I go to school। বি, পাষ্ট টেন্স। যিবোৰ কাৰ্য বা কাম অতীতত বা আগতেই হোৱা বুজায় তেতিয়া তাক পাষ্ট টেন্স বোলে। যেনে I saw a tiger। চি, ফিউচাৰ টেন্স। যিবোৰ কাৰ্য বা কাম ভৱিষ্যতে হ'ব বুজায় তেতিয়া তাক ফিউচাৰ টেন্স বোলে। যেনে she will play। যদি ভিডিঅ'টো চাই উপকৃত হ'লা তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।